জিন্দাবাদ ইলেকশন ওখানে রেডি আছে না নাই জিকিব না নাই UPPL জিন্দাবাদ ধন্যবাদ শিবিৰ আটাইতকৈ সুখী ব্যক্তি আজি কাৰণ মই প্ৰতিষ্ঠা কৰা মোৰ নামতে মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে প্ৰতিষ্ঠা কৰা হৈছিলে এই দলটো আজি 10টা বছৰ পাৰ কৰিলে এক দশক মানে দশকজোৰা এটা উদযাপন আৰু বিটিআৰৰ প্ৰতিটো জিলা প্ৰতিটো প্ৰাইমাৰীত ইয়াৰ উদযাপন চলি আছে 10টা বছৰত আমি প্ৰাপ্তিও পাইছোঁ যে যেনেকৈ শান্তি ইয়াত আহিল উগ্ৰবাদ মুক্ত হ'ল বন্দুক বাৰুদৰ গুলি নুফুটে ইয়াত বোমা নুফুটে ইয়াত ব্যৱসায়ীবিলাকে দিন ৰাতি ব্যৱসায় কৰি আছে চাকৰিজীৱী চাকৰি কৰি আছে স্কুলত যোৱা ল'ৰা ছোৱালী বিনা ভয় মানে ভয়হীনভাৱে স্কুলত গৈ আছে খেতিয়কে খেতি কৰি আছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে জাতি কোনো জনগোষ্ঠীৰ মাজত কোনো সংঘাত বা দাঙ্গা নহয় এইটো এটা ভয়মুক্ত বিটিচি এইটো এটা ডাঙৰ প্ৰাপ্তি আমাৰ কাৰণে ডাঙৰ সফলতা আনফালেদি উন্নয়নৰ গতিধাৰাও যথেষ্ট তীব্ৰভাৱে চলি গৈছে ইয়াত খেলৰ দিশতে হওক বা শিক্ষাৰ দিশতে হওক আজি যিটো বিটিআৰ মানে সদায় নিম্নতম পৰ্যায়ত থাকিছিলে মেট্ৰিকৰ ৰিজাল্টত এই বিটিআৰৰ জিলা আজি অসমৰ ভিতৰতে 1 নম্বৰ হয় হায়াৰ ছেকেণ্ডেৰীত বাক্সা জিলা 1 নম্বৰ হৈ আছে কমাৰ্চত তামোলপুৰে 1 নম্বৰ হৈ আছে এনেকুৱা পৰিৱেশ আহি গৈছে ACS APS ওলোৱা নাছিল আজিৰ পৰা মানে প্ৰায় 2 বছৰ 3 বছৰ আগলৈকে 4টা 5টা বছৰ এজন দুজন ACS অফিচাৰ APS অফিচাৰ ওলাইছিলে আজিকালি এইটো ছুপাৰ 50 মিছন অহাৰ পিছত বছৰত 4-5টা ওলাই গ'ল IAS অফিচাৰ UPSCত মানে ক্লিয়াৰ কৰিব গৈ আছে বহুত মানুহে সাহস পালে এটা সপোন দেখিবলৈ এটা কিবা পাইছে আৰু আটাইতকৈ ডাঙৰ কথা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এণ্ডৰ্ছ কৰিছে যে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰটো প্ৰগতিৰ পথত গৈ আছে তো তাতকৈ ডাঙৰ চাৰ্টিফিকেট আমাকতো নালাগে তা মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় আমাক সহায় কৰি আহি আছে অমিত শ্বাহ সহায় কৰি আহি আছে আমাৰ সংকল্প হ'ল যে এই বিটিআৰত শান্তিটো স্থায়ী কৰিব লাগে কোনোদিন যাতে উগ্ৰবাদ মূৰ দাঙি নুঠে ইয়াত ভাৱধাৰা আৰু চিন্তাটো সলনি কৰিব লাগিব উগ্ৰবাদ আৰু হাতিয়াৰ আমাৰ ৰাস্তা নহয় ভৱিষ্যতত আমি অহিংসা নীতিৰে আমাৰ উন্নতি বা অধিকাৰৰ কাৰণেও যদি আমি ক'ৰবাত যুঁজ দিব লাগে অহিংসা নীতিৰে যাব লাগে সেই ধাৰণাটো আমি সোমাই দিবৰ কাৰণে সবল শক্তিশালীভাৱে কাম কৰিবৰ এটা প্ৰয়োজন আমি এইকাৰণে UPPLৰে 5টা বছৰ আকৌ চৰকাৰ আহক 2025 চনত তাৰ কাৰণে একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই নিজৰে চৰকাৰ গঠন কৰাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ আজি সংকল্প দিৱস হিচাপে বিটিআৰৰ মানুহক সেৱা কৰাৰ সংকল্প বিটিআৰৰ মানুহক নিৰাপত্তা দিয়াৰ সংকল্প বিটিআৰৰ মানুহক উন্নয়ন হোৱাৰ সংকল্প আৰু ন্যায় প্ৰদান কৰাৰ সংকল্প আৰু UPPLে তাৰ বাবে আগন্তুক 2025 চনৰ যিটো হ'ব লগা ছেপ্টেম্বৰ মাহৰ নিৰ্বাচন ইয়াত একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ চৰকাৰ কৰাৰ এটা সংকল্প আমি লৈছোঁ